হাই গাইজ, আজি মানে একদম টেঙানীত আছোঁ মই। টেঙানীত মানে একদম বহুত ডাঙৰ ইয়াত ভাওনা প্ৰতিযোগিতা হৈছে, যিহেতু মানে সদৌ অসম ভিত্তিত টেঙানীত মানে ভাওনা প্ৰতিযোগিতা। গতিকে তাত মানে পেণ্ডেল ইতিমধ্যে হৈছে নাই হোৱা পেণ্ডেলটো? এতিয়ালৈকে মই দেখা নাই, ই হৈছে বুলি কৈছে। পেণ্ডেলটো মানে অকণমান দেখাবলৈ আপোনালোকক মই চেষ্টা কৰিম। আৰু ভাওনাত একদম পূৰা ধুনীয়া ধুনীয়া ব্লগ আহিব, আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিছোঁ। আৰু এতিয়া দেৰি নকৰোঁ, পটাপট যাওঁ, পেণ্ডেলটো ধুনীয়াকৈ চাওঁগৈ। কিমানটো বহুত ডাঙৰ বনাইছে বুলি কৈছে, মানে যিহেতু 7 দিনীয়া কাৰ্যসূচী হ'ব। 7 দিনৰ কাৰ্যসূচী যেতিয়াতো বহুত ডাঙৰ হ'ব লাগিব আৰু মানে প্ৰতিযোগিতা একদম ইয়াত মানে চাই বহুত ভাল লাগিব। এতিয়া দেৰি নকৰোঁ, এতিয়া গৈ থাকোঁ। দেখিছে একদম পূৰা ডাঙৰ পেণ্ডেল হৈ গ'ল। আৰু ইয়াৰ পৰা মানে এইফালেও আৰু বনাই আছে, এইটো চাইডে মানে বনাই আছে। আৰু ইয়াতে মানে কিবা কিবি বনাই আছে, যিহেতু ইয়াত কাম কৰি আছে এতিয়া মানে খাবৰ কাৰণে। আৰু দেখিছে এইফালে ধুনীয়াকৈ একদম হৈ গৈছে। আৰু এইফালে মানে মঞ্চটো ইয়াত বনাব, এই মঞ্চ বনাবৰ কাৰণে মানে বাঁহ চাহ লগাই থৈছে। আৰু বাকী পেণ্ডেল লগাবলৈ মানে পেণ্ডেলৰ ওপৰতো হৈয়ে গ'ল, মানে তলতো আছেগৈ। আৰু তলত মানে ইয়াত ধৰি লওক লগাব লাগিব, স্ক্ৰীণ লগাবলৈ আছে। ইফালেতো হৈ গৈছে, কিন্তু ইয়াত ধৰি লওক ইয়াত বাঁহত মানে স্ক্ৰীণ লগাবলৈ আছে। আৰু ইয়াত একদম ধুনীয়াকৈ বেনাৰ লগাই থৈছে, দেখিছে। ভাওনা প্ৰতিযোগিতা চিলাৰাজ যুৱ সংঘ উদ্যোগত টেঙানীবাসী ৰাইজৰ মানে ইয়াত পতা হৈছে। আৰু এলেকাটো বহুত ডাঙৰ এলেকা, দেখিছে একদম। এখন গেট বনাব। অঁ, ইয়াত মানে গেটৰ কাৰণে ইয়াত যা যোগাৰ কৰি আছে। এটা পেণ্ডিং কৰি আছে, মাটি খান্দি দিছে ন? এতিয়া পেণ্ডেলটো মানে ইমান ভাল লগা নাই, মানে যেতিয়া স্ক্ৰীণ লগাই দিব তেতিয়া ধুনীয়া হ'ব দেখিবলৈ। তো আপোনালোকো আহিব ধুনীয়াকৈ চাবলৈ। আৰু ই আহিছে চুলি কাটিবলৈ, একদম চেলুনত বহি আছে, ধুনীয়াকৈ দেখিছে। ক'ত গ'ল? বাদ দে, বেলেগ না কাটিবি। এই আজি কাটিম আকৌ নেদেখিলোঁ দেখোন। ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে গোলাঘাটত ধুনীয়াকৈ চাকি মন্দিৰ জ্বলাবৰ বাবে সকলো ৰাইজে একদম ধুনীয়াকৈ আয়োজন কৰিছে। কলপুলি লগাই দেখিছে, ইয়াত একদম এটা সুন্দৰ পৰিৱেশ। আৰু আমাৰ ঘৰতো ধুনীয়াকৈ চাকি বন্তি একদম জ্বলোৱা হৈ গ'ল, ধুনীয়াকৈ দেখিছে, ষ্টেপত দিয়া আছে। আৰু এইফালে মানে অলপ সেৰেঙা হৈছে। এতিয়া কিছুমানে ক'ব এইটো চাকি জ্বলালি দেখাবলৈ দৰকাৰ নাই। দৰকাৰ নাই নহয়, আৰু মই এনেই আৰু জাষ্ট সেইটো ৰাখি থৈছোঁ। আৰু সেইটো চবেই দেখুৱায়, সেইটো কাৰণে ময়ো দেখুৱাইছোঁ। কিন্তু ভাল দিন এটা চবেই এনেকৈ চাকি তাকি দিলে ভাল লাগে। আমাৰ গাঁৱতো কিন্তু চাকি দিছে মানুহে, এটা ৰাতি ধৰিব নোৱাৰে, কাৰণ আমাৰ সস্তীয়া কেমেৰা যিহেতু।